হেল্ল' বন্ধুসকল, আপোনালোকে থাম্বনেল দেখি জানি পাইছে আজি কিহৰ বিষয়ে কোৱা হ'ব। আজি আমাৰ অসমৰ 17টা আকৰ্ষণীয় তথ্যৰ বিষয়ে ক'ম। আপোনাৰ টাইম লছ নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, 1 নম্বৰত অসমৰ নিজা ৰাজ্যিক সংগীত। অসমৰ আপোনাৰ দেশ হৈছে অসমৰ ৰাজ্যিক সংগীত বা ৰাজ্যিক গীত। এইখন লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আৰু ইয়াক তেওঁৰ অন্যতম শ্ৰেষ্ঠ কবিতা বুলি গণ্য কৰা হয়। 1927 চনত তেজপুৰত এক সন্মিলনত ইয়াক আনুষ্ঠানিকভাৱে ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হয়। নম্বৰ 2, বিহুৰ ত্ৰিগুণ উদযাপন। আমি সকলোৱে জানো যে এই উত্তৰ-পূব ৰাজ্যখন মুখ্য উৎসৱ হৈছে বিহু, কিন্তু বহুতে নাজানে যে এই উৎসৱটো অসমবাসীয়ে 3বাৰকৈ উদযাপন কৰে। 3 প্ৰকাৰৰ বিহু, মাঘ বিহু, বহাগ বিহু, কাতি বিহু বিহুৰ উপৰিও ৰাজ্যখনত নৱৰাত্ৰি সম্পূৰ্ণ উৎসাহেৰে উদযাপন কৰা হয়। 3 নম্বৰ হৈছে ভাৰতত অসমৰ প্ৰৱেশ। 1824-26 চনত এংলো-বাৰ্মিজ যুদ্ধৰ পিছত ব্ৰিটিছে অসমৰ অঞ্চল দখল কৰে আৰু এনেদৰে ই ভাৰতীয় ৰাজ্যৰ এটা বিশেষ অংশ হৈ পৰিছিল। 4 নম্বৰ হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ। অসমত 2টা ইউনেস্কো অনুমোদিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্য। এই স্থানবোৰত বহুতো বিপদাপন্ন প্ৰজাতি যেনে বনৰীয়া প্ৰাণী, বাফেলো, হুলক গিবন, এক শিঙৰ গড়। নম্বৰ 5 হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী দলং। ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ভূপেন হাজৰিকা সেতুৱে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে। ইয়াৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। নম্বৰ 6, এইটো চবে জানি পায়, চাহ ৰাজধানী। অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক। আমোদজনকভাৱে ব্ৰিটিছে প্ৰথমে অসমত চাহ খেতি আৰম্ভ কৰিছিল। এজনে নিশ্চিতভাৱে সেউজীয়া চাহ খেতি ভ্ৰমণ পৰিকল্পনা কৰিব লাগে আৰু ইয়াৰ দ্বাৰা মন্ত্ৰমুগ্ধ হ'ব লাগে। নম্বৰ 7, এছিয়াৰ আটাইতকৈ পুৰণি তেল ক্ষেত্ৰ। পৃথিৱীৰ দ্বিতীয় পুৰণি আৰু এছিয়াৰ আটাইতকৈ পুৰণি তেল ক্ষেত্ৰখন অসমৰ ডিব্ৰুগড়ত অৱস্থিত। দৰাচলতে ভাৰতৰ 1/4 তেল ভাণ্ডাৰ অসম। নম্বৰ 8, পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু নদীদ্বীপ। অসম হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী, লগতে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ। নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ অংশত গুৱাহাটীৰ পৰা 200 কিলোমিটাৰ দূৰত্বত আছে, আনহাতে উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে। নম্বৰ 9, এটা ৰেচমি ৰাজ্য। অসম ইয়াৰ ৰেচম যেনে এৰী চিল্ক, হোৱাইট পেইণ্ট চিল্ক আৰু গল্ডেন মুগা চিল্কৰ বাবে বিখ্যাত। এই 3 প্ৰকাৰৰ ৰেচম কেৱল অসমৰ জলবায়ুত জীয়াই থাকিব পৰা পক ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। গুৱাহাটীৰ ওচৰৰ ঠাই শুৱালকুছিয়ে এই ৰেচমবোৰ বৃহৎ পৰিমাণে উৎপাদন কৰে। নম্বৰ 10, চবে জানি পায় যে নম্বৰ 10টো হৈছে যাদুবিদ্যাৰ ভিলেজ। অসমক কোনটোক যাদুবিদ্যাৰ ভিলেজ বুলিও কোৱা হয়, অকল টিৰ কাৰণে বিখ্যাত নহয়। মৰিগাঁও জিলাত অৱস্থিত মায়াং নামৰ এখন নিন্দাহীন চহৰ যাদুবিদ্যা আৰু কলা যাদুৰ বাবে বিখ্যাত। আশ্চৰ্যজনকভাৱে মায়ং শব্দটো এটা সংস্কৃত শব্দ মায়াৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে ভ্ৰম। দেখিছে কি যে কম। নম্বৰ 11 হৈছে, আপুনি শুনিলে আচৰিত হ'ব। নম্বৰ 11 কিয় আমাৰ অসম বিখ্যাত, কিহৰ কাৰণে? চৰাইৰ আত্মহত্যাৰ বিন্দু। দেখিছে আমাৰ অসমত চৰাইৰ আত্মহত্যা কৰে। বেছি নকওঁ। অসমৰ বৰাই পাহাৰৰ এখন সৰু গাঁও জাতিংগা চৰাইৰ আত্মহত্যাৰ ঘটনাৰ বাবে বিখ্যাত। 100 বছৰতকৈও অধিক সময় ধৰি প্ৰতি শীতকালত হাজাৰ হাজাৰ চৰাইয়ে আত্মহত্যা কৰিছে, যাৰ কাৰণ এতিয়াও ৰহস্য। বাপৰে বাপ, সঁচাকৈ। নম্বৰ 12 হৈছে, আপুনি জানে বোলে কেইজন মানুহ, চিলজোলা লেম্প। নম্বৰ 12 হৈছে চিলজোলা লেম্প, যিটো লেম্প এতিয়ালৈকে নিভা নাই। যোৰহাট জিলাৰ বৈষ্ণৱী মঠৰ এটা পবিত্ৰ চাকি এছিয়া বুক অফ ৰেকৰ্ডছ দ্বাৰা স্বীকৃতি হৈছে, কিয়নো ই 450 বছৰৰ অধিক সময় ধৰি নিৰন্তৰ জ্বলি আছে। সূত্ৰ অনুসৰি 1528 চনত ঢেকীয়াখোৱাৰ বৰ নামঘৰত প্ৰথমবাৰৰ বাবে চাকিটো জ্বলাই দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই স্থানীয় লোকসকলে জ্বলাই ৰাখিছে। নম্বৰ 13 হৈছে, আহক আৰু বাৰ্তাৰ প্ৰাণীৰ সাক্ষী হওক। 13 নম্বৰ, মৰিগাঁও জিলাৰ দয়াং বেলগুৰিত গুৱাহাটী চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত এক অতি কম পৰিচিত কিন্তু অনন্য অনুষ্ঠান অনুষ্ঠিত হয়।
তিনিদিনীয়া উৎসৱটো ইয়াৰ নিজা ধৰণে অনন্য যিহেতু ই বাৰ্তা ছিষ্টেমৰ প্ৰচলিত ধাৰণাটো পুনৰুজ্জীৱিত কৰে। উৎসৱটো তিৱা জনজাতি ৰজাই উদযাপন কৰে আৰু মানুহে তেওঁলোকৰ কৃষিজাত আৰু স্থানীয় সামগ্ৰী বিনিময় কৰে। পঢ়িছেনে 9ত বিনিময় প্ৰথা এইটোৱে। নাম্বাৰ 14টো চবেই জানে কিন্তু চবেই নাজানে যে ইমান বিখ্যাত। নাম্বাৰ 14টো হৈছে বিখ্যাত কামাখ্যা মন্দিৰ। আমাৰ বিখ্যাত কামাখ্যা মন্দিৰ গোটেই পৃথিৱীৰ দৰে বিখ্যাত। গুৱাহাটীৰ নীল অঞ্চল পৰ্বতত অৱস্থিত মা কামাখ্যা মন্দিৰ 108টা শক্তিৰ পীঠৰ ভিতৰত অন্যতম। কামাখ্যা শক্তি পীঠক আটাইতকৈ শক্তিশালী শক্তিপীঠ হিচাপে গণ্য কৰা হয়। কামাখ্যা মন্দিৰ। নাম্বাৰ 15টো শুনিলে আপুনি মিচিকে হাঁহি দিব। নাম্বাৰ 15টো হৈছে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছ বজাৰ আমাৰ অসমত। এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ গুৱাহাটীৰ ওচৰৰ ঠাই জাগিৰোডত অৱস্থিত। বজাৰখন সপ্তাহত 3 দিন ৰূপান্তৰিত হয় আৰু মালয়েছিয়া, ভূটান আৰু আন কেইখনমান দক্ষিণ-পূব দেশলৈ ৰূপান্তৰিত কৰে। আমাৰ অসমৰ পৰা কিবাটো যায় বেলেগ দেশত। নম্বৰ 16টো হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ আমাৰ অসম ইণ্ডিয়া গেট। অসমক উত্তৰ-পূব ভাৰতৰ গেট বুলি ক'ব পাৰি যিহেতু ই হৈছে একমাত্ৰ ৰাজ্য যি ৰাষ্ট্ৰীয় ঘাইপথ 31 হৈ শিলিগুৰি কৰিডৰৰ সৈতে সংযোজিত। নম্বৰ 16টো বোধহয় চবেই জানি পায়। অসমৰ আইকনিক বান হৰ্নেড ৰাইন' মানে অসমৰ আইকনিক একশিঙীয়া গড়। গড়ৰ প্ৰজাতিবোৰৰ ভিতৰত বৃহত্তৰ এক শিঙৰ গড় সংকুচিত জনসংখ্যা কেৱল ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহত বিশেষকৈ অসমত কেন্দ্ৰীভূত। এক শিঙৰ গড় হৈছে অসমৰ ৰাজ্যিক প্ৰাণী।